নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 15 আগষ্টত আমি ঘৰতে এটা প্ৰগ্ৰেম ৰাখিছোঁ। প্ৰগ্ৰেমটো কেনেধৰণৰ হৈছে ভিডিঅ'লৈ আপোনালোকক লৈ যাম বাৰু। আপোনালোকে 15 আগষ্ট কেনেকৈ উদযাপন কৰিলে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আহক এবাৰ ভিডিঅ'লৈ যাওঁ। এইফালে ঘূৰি ভিডিঅ' কৰি আছে। গীত গাব। ভাইটি তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম বিশ্বজিৎ গগৈ। বিশ্বজিৎ গগৈ। আৰু এইফালে ভাইটি আছে, ভাইটিৰ নামটো কৈ দিয়া। এই ভাইটিয়ে কিপেড বজাব। এইফালে আমাৰ মিষ্টাৰ বৰুৱা। এইফালে মোৰ ল'ৰাটো, এইফালে মোৰ পত্নী, এইফালে দাদাই। আৰু আহি আছে আমাৰ এজন অতিথি হেমন্ত দাস। আপোনালোকক দেখাই দিম, তেওঁ ভিতৰলৈ আছে অলপ। তেওঁৰ ইউটিউব চেনেল আছে, আমাতকৈ বহুত ওপৰত আছে বাৰু। এইফালে বিশ্বজিৎ ভাইটিয়ে গীত এটি গাব। আৰু এয়া মোৰ পত্নী সহধৰ্মিনীয়ে গামোচা পিন্ধাই আদৰণি জনাইছে। গীতৰ আৰম্ভ কৰিব বিশ্বজিতে। কি গাবা বিশ্বজিতে? এয়া গৌতমে এখন দিছে।
এইবাৰ অন্নমুঠি ধৰা সময় আহি পৰিলে এইফালে ধৰিছে কৃষ্ণ খোৱাটো খাইছে খাইছোঁ খাইছোঁ অঁ ভাল লাগিছেনে বহুত ভাল অঁ অঁ যে আপোনাৰ প্ৰস্তুতি বহুত ভাল পাইছোঁ হয় হয় আমি মানে গোটেই অসমজোৰা সংগীতৰ অনুষ্ঠানটো মানে সদায় সংগীত জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ হয় হয় ভাল ভাল গতিকে আপোনালোকৰ ঘৰত আহি আজি এমুঠি খাবলৈ পাই বহুত মন পাইছোঁ গোটেইখিনি থলুৱা দিবলৈ চেষ্টা কৰিছোঁ আৰু হয় বৰ ভাল দেই কঁঠালৰ লগত মাছ হয় মই খাই পোৱা নাছিলোঁ কিন্তু প্ৰথম খাইছোঁ দেই হয় হয় কঁঠালৰ লগত মাছ। কঁঠালৰ ফুট কেঁচা ফুট হয়, অঁ আৰু তাৰ লগত মাছ আছে হয় হয় দাইল আছে হয় আকৌ এইটো কলডিল, কঁঠাল গুটি। কলগুটি কঁঠালগুটি হয় হয় তেনেকৈ পিটিকা হয় 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 বৰ সুন্দৰ হয় এইফালে লক্ষী ভাদৈ মোৰতো খোৱাৰ ভিতৰত দেখিয়ে থাকে এইফালে মেজ ভাইটি এইফালে আমাৰ মিষ্টাৰ বৰুৱা ধুনীয়া হৈছে আৰু মই অকল পঁইতা ভাত দিছে মোক ইমানকৈ নালাগিছিলে তথাপি ইমানকৈ দিছে হয় খাই দিছোঁ মানে খাম যিটো তাক ধন্যবাদ জনালোঁ ইমান সুন্দৰ আয়োজন কৰাৰ বাবে এনেধৰণৰ অনুষ্ঠান হৈ থাকক ভিডিঅ' কৰাটো উদ্দেশ্য নহয় উদ্দেশ্য আছিলে সকলো একেলগ হোৱাৰ হয় আৰু যিহেতু একলগ হৈছে গতিকে প্ৰত্যেকেই ব্লগ হিচাপে বনাইছে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ এনেদৰে সমন্বয় থাকক সকলোৰে মাজত ইখন গাঁৱৰ লগত ইখন গাঁৱত ইয়াত বিভিন্ন গাঁৱৰ মানুহ উপস্থিত আছিল বেতনী গাঁও কল্যাণপুৰ ৰূপায়াবান আমাৰ নিজৰ গাঁৱতো আছে আমি নিজৰ গাঁও এইখন আমাৰ নিজৰ গাঁও বৰপথাৰ গতিকে ভাল লাগিল সকলোৱে উপস্থিত থাকিল যে আৰু আহিব লগা আছিল বগৰীতলত নাহিলে বিশেষ অসুবিধাৰ কাৰণে আৰু এজন গুচি যাবলগীয়া হ'ল গুচি যাব লগা হ'ল বিশেষ অসুবিধাৰ কাৰণে তাৰ বাবে তেওঁলোকে এই আহাৰখন গ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকক আকৌ এবাৰ আমি নিমন্ত্ৰণ জনাম আহাৰ গ্ৰহণ কৰিবৰ কাৰণে একেলগতে খোৱা সমান আনন্দ নাই খোৱা আৰু কি কৰে জানেই আৰু আমাৰ জীৱনৰ সেইকেইটা আমি মূল উদ্দেশ্য বাকীখিনি আমাৰ চলিব তেতিয়াই চলিব যেতিয়া আমি খাম শুম আৰু যিটো কৰিবলগীয়া আছে কৰিব জৈৱিক প্ৰক্ৰিয়াটো চলি থাকিব বাকীখিনি কালচাৰ দিশটো মনটো ভাল ৰাখিব আৰু এয়া হ'ল দেহৰ খাদ্য আমি মনৰ খাদ্য অলপ আগতে যোগান ধৰিলোঁ মনৰ খাদ্য হ'ল গান নৃত্য নাচ বিভিন্ন ধৰণৰ নৃত্য নাটিকা হ'ব পাৰে বা জ্ঞানবোধক কিছুমান বস্তু হ'ব পাৰে যিবোৰে আমাৰ মনক সন্তুষ্ট কৰে মনক খাদ্য যোগান ধৰে এইবোৰ মানসিক খাদ্য বুলি কয় আৰু এইখিনি হ'ল শাৰীৰিক খাদ্য মানসিক খাদ্য খালেও মানসিক খাদ্য খাই শৰীৰটো দুৰ্বল হৈ গ'ল গতিকে শাৰীৰিক খাদ্য খাবলৈ আগবাঢ়িছোঁ ধন্যবাদ চাই থকাৰ বাবে যিটো ভিডিঅ'টো চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু তেওঁক আগবঢ়াৰ ক্ষেত্ৰত অলপমান সহায় কৰিব কমেণ্ট এটা দি দিব ধন্যবাদ বাই বাই আৰু এইফালে আমাৰ কণমানি ভাইটি বিশ্বজিৎ গগৈ আপোনালোকে নিশ্চয় গীত শুনিলে আৰু এইফালে তেখেতৰ মাতৃ ভাত খাই লওক আজি আমাৰ অনুষ্ঠান ইমানতে সামৰা হৈছে 15 আগষ্টৰ ৰাইজসকল সকলো যাবলৈ ওলাইছে আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'বোৰ কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভাল পালেও বেয়া পালেও কমেণ্ট কৰিব আৰু ভাল পালে লাইক এটা কৰিব বুলি আশা ৰাখিলোঁ আজিলৈ ইমানতে সামৰিছোঁ বাই বাই প্ৰতিষ্ঠিত আজিলৈ এৰিছোঁ বাই বাই